নমস্কাৰ, মই নয়ন আপোনাক স্বাগতম জনাইছো এক্সামসাhay ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'ত আসাম পুলিচৰ লগত ৰিলেটেড কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন আপোনালোকক জনাম। যদি আপোনালোকে আসাম পুলিচৰ ৰিটেন এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আৰু যদি আপোনালোকে এক্সামৰ প্ৰিপেৰেশ্যন কৰি থকা নাই তথাপিও ভিডিঅ'টো চাব, আপোনালোকৰ নলেজ বাঢ়িব। ভিডিঅ'টোৰ শেষত সদায় থকাৰ দৰে এটা MCQ কুৱেশ্যন থাকিব, যিটোৰ দ্বাৰা আপোনালোকৰ নলেজটো চেক কৰি চাব। তেন্তে হওক আৰু পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কিছু নতুন কথা শিকোঁ। কুৱেশ্যন নম্বৰ 1, অসম আৰক্ষীৰ গঠন কেতিয়া হৈছিল? শুদ্ধ উত্তৰ 1826 চন। ইয়াণ্ডাবু সন্ধি হৈ যোৱাৰ পিছত অসমৰ আইন শৃংখলাক সুশৃংখলিত কৰিবৰ বাবে ব্ৰিটিছ গভৰ্ণমেণ্টৰ দ্বাৰা অসম আৰক্ষীৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ উলুবাৰী, গুৱাহাটী। এইটো অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে DGPৰ অফিচো হয়। নেক্সট কুৱেশ্যন, অসম আৰক্ষীত কিমানটা ৰেঞ্জ আছে? শুদ্ধ উত্তৰ 6টা। গোটেই অসমখনক অসম আৰক্ষীয়ে 6টা ৰেঞ্জত ভাগ কৰি লৈছে আৰু প্ৰতিটো ৰেঞ্জৰ দায়িত্বত এগৰাকীকৈ IGP অৰ্থাৎ ইন্সপেক্টৰ জেনেৰেল অফ পুলিচক দিয়া হয়। নেক্সট কুৱেশ্যন, অসম আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ দেৰগাঁও, গোলাঘাট জিলাৰ দেৰগাঁৱত এইখন মহাবিদ্যালয় আছে। ইয়াত নতুনকৈ এপইণ্ট হোৱা পুলিচসকলক ট্ৰেইনিং দিয়া হয় আৰু লগতে পুৰণি পুলিচসকলৰ বাবে সময়ে সময়ে ৰিফ্ৰেছমেণ্ট প্ৰগ্ৰেম চলি থাকে। আপোনালোকে যেতিয়া পুলিচত চাকৰি পাব তেতিয়া আপোনালোকৰো ট্ৰেইনিং ইয়াতেই হ'ব। এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ। সেইটো হৈছে অসম আৰক্ষীৰ বৰ্তমানৰ সঞ্চালক প্ৰধান অৰ্থাৎ DGP জন কোনটো বেটছৰ IPS বিষয়া হয়? শুদ্ধ উত্তৰ 1988 বেটছৰ। বৰ্তমানৰ DGP ভাস্কৰজ্যোতি মহন্ত 1988 বেটছৰ আসাম মেঘালয় কেডাৰৰ IPS বিষয়া হয়। নেক্সট কুৱেশ্যন, অসম আৰক্ষীৰ সৰ্বকনিষ্ঠ বিষয়া অৰ্থাৎ লোৱেষ্ট ৰেংক অফিচাৰ পদটো কি? শুদ্ধ উত্তৰ ASI অৰ্থাৎ এছিষ্টেণ্ট চাব ইন্সপেক্টৰ। এইটো হ'ল সকলোতকৈ লোৱেষ্ট ৰেংক অফিচাৰ পদ। ইয়াৰ তলত হেড কনষ্টেবল আৰু কনষ্টেবলসকল থাকে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো হৈছে অসম আৰক্ষীৰ আয়ুক্তক অৰ্থাৎ পুলিচ কমিশ্যনাৰক কি বিশেষ ক্ষমতা প্ৰদান কৰা হয় যাৰ সহায়ত তেওঁ কাৰো অনুমতি নোলোৱাকৈ লাঠি চালনা বা গুলী চালনাৰ আদেশ দিব পাৰে? শুদ্ধ উত্তৰ এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ ক্ষমতা অৰ্থাৎ কাৰ্যবাহী দণ্ডাধীশৰ ক্ষমতা প্ৰদান কৰা হয়। সাধাৰণতে পুলিচে লাঠি চালনা বা গুলী চালনা কৰিবলৈ হ'লে এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ অনুমতি ল'ব লাগে, কিন্তু য'ত পুলিচ কমিশ্যনাৰৰ ব্যৱস্থা থাকে তাত পুলিচ কমিশ্যনাৰে এই অনুমতি প্ৰদান কৰিব পাৰে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। প্ৰতি বছৰৰ কোন তাৰিখে অসম আৰক্ষীৰ শ্বহীদ দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰ 21 অক্টোবৰ। প্ৰতি বছৰ 21 অক্টোবৰৰ দিনা এই দিৱস অসম আৰক্ষীৰ শ্বহীদসকলৰ স্মৃতিত পালন কৰা হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। DGP পদটোৰ পূৰ্বৰ নাম কি আছিল? শুদ্ধ উত্তৰ IGP। ভাৰত স্বাধীন হোৱাৰ আগতে DGP বুলি কোনো পদ নাছিল, তাৰ সলনি IGP অৰ্থাৎ ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ আছিল অসম আৰক্ষীৰ মুৰব্বী, আৰু ভাৰত স্বাধীন হোৱাৰ পিছত IGPৰ ঠাইত ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ অৰ্থাৎ DGP পদটো সৃষ্টি কৰা হ'ল আৰু সেইটো হ'ল অসম আৰক্ষীৰ প্ৰধান পদ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যন হৈছে অসম আৰক্ষীৰ আয়ুক্ত পদটো অৰ্থাৎ পুলিচ কমিশ্যনাৰ কেতিয়া আৰু কোনখন মহানগৰত আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰ 2015 চনৰ 1 জানুৱাৰীৰ পৰা গুৱাহাটী মহানগৰীত প্ৰথম আৰু একমাত্ৰ পুলিচ কমিশ্যনাৰ ব্যৱস্থা আৰম্ভ কৰা হৈছিল। আপোনালোকলৈ আগবঢ়াইছোঁ এটা প্ৰশ্ন। ভয় নাখাব, প্ৰশ্নটো একেবাৰে ইজি। প্ৰশ্নটো হৈছে গুৱাহাটী মহানগৰীৰ প্ৰথমজন পুলিচ কমিশ্যনাৰ কোন আছিল?
অপশন কেইটা হ'ল এ হিৰেণনাথ, বি হৰসিমৰত কৌৰ বাদল, চি মুকেশ আগ্ৰৱালা আৰু ডি জ্যোতিৰ্ময় চক্ৰৱৰ্তী। যিটো ৰাইট এনসাৰ বুলি ভাবে সেইটো কমেন্ট কৰি জনাব। সো এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু কুৱেশ্যন কেইটা কেনেকুৱা হৈছে কমেন্ট কৰি জনাব। আৰু ৰ'ব ভিডিঅ'টো কাটি দিয়াৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব, যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু জিকে জিএছ কাইণ্ড ৰিলেটেড ভিডিঅ' পাই থাকে। ধন্যবাদ।